Hi friends, মই আপোনালোকক স্বাগতম জনাইছো আজিৰ এই নতুন ভিডিঅ'টো। মই এতিয়া ক'ত আছো বেকগ্ৰাউণ্ডটো চালে গম পাইছে অজস্ৰ জনসাধাৰণৰ সমাগম ঘটিছে। এই সমাগম কিহৰ কাৰণে? এই সমাগম ঘটিছে বিশেষ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান। যিসকল 2012 চনত বা 2012 চনৰ পিছত টেট শিক্ষক হিচাপে অসমৰ ভিন্ন প্ৰান্তত নিযুক্তি পাইছিলে কণ্ট্ৰেক্টুৱেল হিচাপে, তেওঁলোকক আজি ইয়াত স্থায়ী নিযুক্তি পত্ৰ বিতৰণ কৰিব। তাৰে অনুষ্ঠানত আজি মই ইয়াত উপস্থিত হৈছোঁ। মই গোটেই পৰিৱেশটো দেখুৱাম। অকণমান পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ইয়ালৈ আহিব আৰু তেওঁ আজি এই স্থায়ী নিযুক্তি পত্ৰ অনুষ্ঠান বিতৰণী অনুষ্ঠান আৰম্ভ কৰিব। চাই থাকিব ফ্ৰেণ্ডছ, মই এতিয়া ইয়াৰ পৰিৱেশটো দেখুৱাইছোঁ। মই অকণমান এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। চাউণ্ড কিমানখিনি আহিছে ধৰিব পৰা নাই, কিমানখিনি চাউণ্ডে কেপচাৰ কৰে ধৰিব পৰা নাই। আপোনালোকে চাই থাকিব। সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। Almost 20,000, above 20,000 contractual teachers ইয়ালৈকে আহিছে স্থায়ী নিযুক্তি পত্ৰ ল'বলৈ। মই সন্মুখৰ পৰা দেখুৱালেও এতিয়া ইয়াৰ পৰা কিছু দেখুৱাত ট্ৰাই কৰিছোঁ। আৰু এই স্থানডোখৰ ক'ত গম পাইছে? গুৱাহাটীৰ ভেটেনাৰী ফিল্ড, যোনখন ভেটেনাৰী কলেজৰ ফিল্ড আছে, সেই ফিল্ডলৈকে ইয়াত আহিছোঁ। আৰু ইয়াতে অকণমান পিছত ঠিক 11টা বজাত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব আৰু তেওঁ নিজ হাতে স্থায়ী নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান শুভাৰম্ভণি কৰিব। কিন্তু মেক্সিমাম কণ্ট্ৰেক্টুৱেল টিচাৰৰ মুখমণ্ডলত যোনটো আনন্দময় এটা ছবি ফুটি উঠিব লাগিছিল, সেই আনন্দময় ছবিটো ফুটি উঠা নাই। কাৰণ এটাই, বহুতে 12 বছৰ কাল চাকৰি কৰিছে। 12 বছৰ কাল চাকৰি কৰাৰ পিছত আজি স্থায়ী নিযুক্তি পত্ৰ পাব। কিন্তু এই মুহূৰ্তত তেওঁলোকে যিমানখিনি চেলাৰী পাই আছে তাতকৈ 10-15 হাজাৰ টকা কমি যাব, যাৰ কাৰণে মেক্সিমাম শিক্ষকৰ যদিও আজি স্থায়ী নিযুক্তিৰ পত্ৰ পাব, তথাপি তেওঁলোকৰ মনবিলাক মুখমণ্ডল ফৰকাল নহয়। কাৰণ এটাই, তেওঁলোকৰ পে আগতকৈ কমেও 10-15 হাজাৰ টকা কমি আহিব। সেইটোৱে তেওঁলোকৰ অন্তৰত দুখ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় তেওঁলোকৰ যোনটো সামগ্ৰিক পৰিৱেশ, এই পৰিৱেশটো ওপৰত দৃষ্টি নিক্ষেপ কৰিব। তেওঁলোকৰ কেনেকৈ পে প্ৰটেকশ্যন দিব পৰা যায়, সেই পে প্ৰটেকশ্যনৰ ওপৰত নিশ্চয়কৈ আৰু এবাৰ চিন্তা কৰিব। নহ'লে তেওঁলোকে যি আজি 12 বছৰ 10 বছৰ কাল শিক্ষকতা কৰিলে, নিজৰ তেজক পানী কৰি শিক্ষাদান কৰিলে, সেই তেজক পানী কৰা কৰ্ম বহু পৰিমাণে অথলে যাব। গতিকে মই আকৌ বিনম্ৰতাৰে অনুৰোধ জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি আৰু এবাৰ চিন্তা কৰক এইসকল কণ্ট্ৰেক্টুৱেল টিচাৰৰ ওপৰত। কাৰণ তেওঁলোকৰ পে'টো আগতকৈ 10-15 হাজাৰ টকা কমি যাব। তেওঁলোকে যি অন্তৰত দুখ পাইছে, এফালে স্থায়ী নিযুক্তি পত্ৰ লোৱাৰ আনন্দ, আনপিনে পে কমি যোৱাৰ দুখ, এই দুটাৰ সংমিশ্ৰণত তেওঁলোকৰ অন্তৰ যেনেকৈ আনন্দ উৎফুল্লিত হৈ উঠিব লাগিছিল, আজি সেই আনন্দত উৎফুল্লিত উঠা নাই। গতিকে এই পইণ্টটোৰ ওপৰত নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দৃষ্টি নিক্ষেপ কৰিব। ফ্ৰেণ্ডছ, মই আকৌ ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। আকৌ কৈছোঁ, 20,000ৰ এবভ কণ্ট্ৰেক্টুৱেল টিচাৰ ইয়াত সমাগত হৈছে স্থায়ী নিযুক্তি পত্ৰ ল'বলৈ। অ'কে, চাই থাকিব। অকণমান পিছত মুখ্যমন্ত্ৰী মহোদয় আহিব। মই দেখুৱাম, যিমানখিনি কভাৰেজ কৰিব পাৰোঁ কভাৰেজ কৰাম। অকণমান আগত ক'লোঁ, যিসকল কণ্ট্ৰেক্টুৱেল টিচাৰ ইয়ালৈকে আহিছে মনৰ আনন্দত স্থায়ী নিযুক্তি পত্ৰ ল'বলৈ, কিন্তু তাৰ সমান্তৰালকৈ এটা মনত দুখ থাকি গৈছে। কিহৰ দুখ? এতিয়ালৈকে তেওঁলোকে যিমান পে পাই আছে তাতকৈ 10,000-15 হাজাৰ টকা কমি যাব। এই কমি যোৱাৰ যি বেদনা, তাৰে এটা মই এজন শিক্ষকক ইয়াত লগ পাইছোঁ। তেওঁ কিছু কথা ক'ব, তেওঁ বেংগলীতে ক'ব, শুনিব। অ'কে,
কওকচোন আপোনাৰ আজি কেনেকুৱা ধৰণৰ এটা ফিলিংছ হৈছে ইয়ালৈ আহি পেলাই? ফাৰ্ষ্ট অফ অল থ্যাংকস টু আওয়ার চিফ মিনিস্টার মিস্টার হিমন্ত বিশ্ব শর্মা। আমরা জানতাম উনি কিছু না কিছু করবেনই, ওনার উপরে আমাদের পুরো বিশ্বাস ছিল। আজ যে একটা খুশির দিন এসেছে শুধু ওনার জন্যই আমরা প্রথমে কন্টেক্সচুয়াল পেয়েছিলাম। আর ডেটটা যিনি আনিয়েছেন তিনি সেই হিমন্ত বিশ্ব শর্মাই, আমাদের মুখ্যমন্ত্রী, আমাদের মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার জন্য আজ আমরা আমাদের মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার জন্যই আজ আমরা এই দিনটায় দেখতে পেলাম। আমাদের অনেক দিনের অপেক্ষা এই সার্থক হলো। থ্যাংক ইউ স্যার, থ্যাংক ইউ আওয়ার চিফ মিনিস্টার মিস্টার হিমন্ত বিশ্ব শর্মা, থ্যাংক ইউ স্যার, থ্যাংক ইউ। আপোনাৰ মনত অকণমান দুখ লাগিছেনে নাই যে পেটো অকণমান যে কমি যাব, তাৰে এটা কিবা বেদনা অন্তৰত ৰৈ গৈছে নেকি? ইয়াৰে দ্বাৰা মুখ্যমন্ত্ৰী মহোদয়ক ময়ো ৰিকুৱেষ্ট কৰিম, তেওঁলোকৰ যোনটো পেটো কমি গ'ল 10-15,000, সেইটোৰ ওপৰত কিবা চিন্তা কৰিব পাৰি নেকি? একটু তো থাকিবই, কিন্তু পাইছে যে এটা অনেক খুশি, আমরা অনেক খুশি আমরা। থ্যাংকস টু আওয়ার চিফ মিনিস্টার। অ'কে, থেংক ইউ ভেৰি মাছ ছাৰ। যদিও তেওঁৰ পে কমি গৈছে, তথাপি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে, কাৰণ মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে আজি স্থায়ী নিযুক্তি পত্ৰ পাবলৈ লৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি পোৱাৰ লগে লগে জাতীয় সংগীতৰে শুভ আৰম্ভণি কৰা হ'ল স্থায়ী নিযুক্তি পত্ৰ প্ৰক্ৰিয়াৰ অনুষ্ঠানটো। চাওঁ আহক। সম্ভৱ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ দীঘলীয়া প্ৰশাসনিক জীৱনৰ, চৰকাৰী জীৱনৰ এই অভিজ্ঞতা, এই অভিজ্ঞতাৰে পুষ্ট হৈ তেখেতে দিহা পৰামৰ্শ দিলে আৰু আটাইতকৈ ডাঙৰ তেখেতে শিক্ষা বিভাগক সাহস দিছে। এই সাহসৰ কাৰণে আজি আমি এই কাম কৰিবলৈ সক্ষম হৈছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আপোনালোক সকলোকে অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰি আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলকো মোৰ ফালৰ পৰা আমাৰ শিক্ষা বিভাগৰ পৰা আশ্বাস প্ৰদান কৰি যে আমি লগত আছোঁ, কোনো অসুবিধা নহয়, এই কথাকেইটা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, শক্তি বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লুচা ডাঙৰীয়া, কেইটামান কথা আপোনালোকক ক'ব খুজিছোঁ। প্ৰথম কথা, শিক্ষাভিত্তিক শিক্ষক। ক'ৰবাত নহয় ক'ৰবাত নামটো নিজৰে ভাল নালাগে। আজিৰ পৰা আপোনালোকৰ নামৰ সন্মুখত থকা শিক্ষাভিত্তিক শব্দটো উঠি যাব। আজিৰ পৰা আপোনালোক অকল শিক্ষক হ'ব। সেইটো এটা আমাৰ জীৱনৰ এটা ডাঙৰ প্ৰাপ্তি। কাৰণ ইমান দিনে ক'ৰবাত নহয় ক'ৰবাত যদি শিক্ষাভিত্তিক শব্দটো আমাৰ সন্মুখত নাথাকিলেহেঁতেন আমাৰ মনটো হয়তো আৰু ভাল লাগিলহেঁতেন। অহাকালি যেতিয়া আমি স্কুলত যোগদান কৰিম, আমি নিজক শিক্ষক হিচাপে যোগদান কৰি মনটো আপোনালোকৰ বহুত পাতল লাগিব। অহাকালি আপোনালোকে নিজৰ অভিজ্ঞতা মোক নিজে ক'ব, আপোনালোকে নিজে অনুভৱ কৰিব যে জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আহিল। ইয়াৰ পিছত যেতিয়ালৈকে আমি শিক্ষাভিত্তিক শিক্ষক হৈ আছিলোঁ, আমাৰ সন্মুখত
অৱসৰকালীন আমি কি পেঞ্চন পাম তাক আমি কোনেও নাজানিছিলোঁ। CPF-ত আমাৰ 10% দৰমহাৰ ধন জমা আছিলে আৰু লাহে লাহে দৰমহাৰ স্লেবটো বাঢ়ি যোৱাৰ পিছত CPF-ৰ আওতাৰ পৰাও আমি বাহিৰত আছিলোঁ। এতিয়া যিসকলৰ 25 বছৰ আৰু 10 বছৰ চাকৰি এতিয়াও থাকিব, আপোনালোকে জানে যে ভাৰত চৰকাৰে ইউনিফাইড পেঞ্চন স্কিম, এই পেঞ্চন স্কিম আমাৰ বাবে লৈ আহিছে। এতিয়াৰ পৰা আমি অহাকালিৰ পৰা যদিও UPS অসম চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই, কিন্তু অহাকালিৰ পৰা আপোনালোক NPS-ত আৰু NPS-ত যোগদান কৰাসকলে অট'মেটিকেলি 1 এপ্ৰিলৰ পৰা আপোনালোকে UPS-লৈকে আপোনালোকে যাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত অৱসৰকালীন জীৱনত যিটো সৰ্বশিক্ষা অভিযানত থকালৈকে যিটো অৱসৰকালীন জীৱনৰ এটা নিশ্চয়তা আমাৰ নাছিলে, এতিয়া আমি বহু পৰিমাণে অৱসৰকালীন জীৱনত এটা নিশ্চয়তা পাবলৈ সক্ষম হ'ম। আমাৰ চৰকাৰৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত এটা আমাৰ বিশেষ যোজনা আমি চলাই ৰাখিছোঁ, কি হৈছে আপোন ঘৰ। যেতিয়ালৈকে আমি সৰ্বশিক্ষা অভিযানত আছিলোঁ, কোনোবা বেংকে আমাক আপোন ঘৰ যোজনা দিছিলে বা কোনোবাই আমাক দিয়া নাছিলে। এতিয়াৰ পৰা আপোনালোকে আপোন ঘৰ যোজনাৰ অধীনত আপোনালোকে ঘৰ বনাবৰ বাবে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা বিনা মৰ্টগেজত আপোনালোকে লোন ল'বলৈ সক্ষম হ'ব। মই ষ্টেট বেংক অফ ইণ্ডিয়াকো কৈ দিম যে সৰ্বশিক্ষা অভিযানৰ পৰা নতুনকৈ নিয়মীয়া হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক যাতে আপোন ঘৰ যোজনাত আমি যিকোনো ধৰণৰ সুবিধা আমি প্ৰথমে দিওঁ, অগ্ৰাধিকাৰ ভিত্তিত দিওঁ, তাৰ বাবেও মই ষ্টেট বেংক অফ ইণ্ডিয়াক নিজে অনুৰোধ কৰিম। অহা 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট আছে। সেই কেবিনেটৰ দিনা চৰকাৰী শিক্ষকসকল বা চৰকাৰী কৰ্মচাৰীসকলৰ এই ধৰণৰ দুৰ্ঘটনাত মৃত্যু হ'লে, স্বাভাৱিক মৃত্যু হ'লে আৰু কেইটামান নতুন স্কিম আমি অহা 4 তাৰিখে লখিমপুৰ কেবিনেটত আমি অনুমোদন কৰিম। ইয়াৰো সমান অংশীদাৰ আজি নিয়মীয়া হোৱা শিক্ষকসকলেও লাভ কৰিব পাৰিব। 3% ইনক্ৰিমেণ্টৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে শিক্ষামন্ত্ৰীক মেছেজ দিব নালাগে, মোকো মেছেজ দিব নালাগে। নিজে নিজে বছৰত যেতিয়াই বছৰ হ'ব 3% ইনক্ৰিমেণ্ট আপোনালোকৰ লগত নিজে নিজে যোগদান হৈ যাব। DAৰ কাৰণে আপোনালোকে মেছেজ দিব নালাগে। আন 10জন চৰকাৰী কৰ্মচাৰীয়ে যেনেকৈ DA পাব, তেনেকৈ আপোনালোকে DA পাব। তাৰ বাবে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে মনত পেলাওক যে আমাৰ জাৰ্নিটো কেনেকৈ আছে। মোৰ আজিও মনত পৰে, ইয়াত ষ্টেট পুল টিচাৰ কোন কোন আছে হাত দাঙক। মোৰ আজিও মনত আছে যে 2016-17 চনত আমি ইয়াতে স্থায়ী নিযুক্তি পত্ৰ দিছিলোঁ এক উত্তীৰ্ণ প্ৰাৰ্থীসকলক। তেতিয়া এটা কণ্ডিশ্যন আহিছিলে যে এতিয়াৰ পৰা আমাৰ নতুনকৈ নিযুক্তি আৰু নহ'ব, কাৰণ গোটেই শিক্ষকসকলক শেষবাৰৰ কাৰণে টেট এবাৰ দিয়া হ'ব। তাৰ পিছত আৰু আমাৰ ODL টেট নাথাকিব। এই ধৰণে নতুন নিয়ম আহিছিলে। ষ্টেট পুল শিক্ষকসকলে মোক কৈছিলে যে আমি টেট পাছ কৰি চাকৰি নোপোৱাকৈ থাকি যাম আৰু আমাৰ জীৱন অন্ধকাৰ হ'ব। সিদিনাখন এটা দিনৰ ভিতৰতে আমি সৰ্বশিক্ষাত 12,000 পোষ্ট একে ৰাতিৰ ভিতৰতে আমি ক্ৰিয়েট কৰিছিলোঁ আৰু 12,000 শিক্ষকক আমি পোনে পোনে নিযুক্তি দিছিলোঁ। যোৱা বছৰ 2021 চনৰ ইলেকশ্যনৰ আগত ষ্টেট পুলৰ টিচাৰৰ প্ৰথম কম দৰমহা আছিল।
বাকী চুক্তিবদ্ধ শিক্ষকসকলৰ দৰমহা বেছি আছিলে। 21 চনৰ ইলেকশ্যনৰ আগত একে দিনাখনে ষ্টেট পুল আৰু চুক্তিবদ্ধ শিক্ষকৰ দৰমহা আমি নিয়মীয়া শিক্ষকৰ সমান কৰি পেলাইছিলোঁ। সেইধৰণে মেটাৰনিটি লিভ, EL, CL আপোনালোকে যদি চাই 2012 চনৰ 20 মে তাৰিখে প্ৰথম দিনা নিযুক্তি হৈছিলে। তেতিয়া কি ব্যৱস্থা আছিল যে দৰমহা আমাক গভৰ্ণিং বডিয়ে দিব, গভৰ্ণিং বডিয়ে দৰমহা দিব, কম দৰমহা দিব। আৰু সেই 2012 চনৰ সেই যাত্ৰাৰ পৰা আহি 2024 চনত আমি সম্পূৰ্ণ নিয়মীয়া শিক্ষকৰ আজি আমি মৰ্যাদা পাবলৈ সক্ষম হ'লো। এটা কঠিন যাত্ৰা আছিল। প্ৰথম যেতিয়া মই 26 মেত নিযুক্তি পত্ৰ দিছিলোঁ, জুলাই আগষ্ট মাহত মোক শিক্ষকসকলে হোৱাটছআপ দিছিলে, ছাৰ দৰমহাটো আমি নাপাওঁ দেখোন, স্কুলৰ হেডমাষ্টাৰ SMCৰ চেয়াৰমেনে চহী নকৰে, তেওঁলোকে আমাক নিয়মীয়াকৈ দৰমহাটো নিদিয়ে। আজি সেই যাত্ৰা পথৰ পৰা আৰম্ভ কৰি এতিয়া আৰু মাহৰ 1 তাৰিখে আপোনালোকে নিজৰ দৰমহা নিজে ল'ব পৰা অৱস্থালৈকে আপোনালোকে অহা কালিৰ পৰা আপোনালোকে আহিব। এতিয়া কিছুমানে মোক কৈ আছে যে ছাৰ 5 বছৰ অভিজ্ঞতা থকাৰ কাৰণে আমি কেইজনমান বাদ পৰি গ'লোঁ। মই শিক্ষা বিভাগক অনুৰোধ কৰিম যে নিয়মীয়াকৰণৰ মানদণ্ড 5 বছৰৰ অভিজ্ঞতাৰ পৰিৱৰ্তে 3 বছৰ কৰি দিয়ক, যাতে বাকী সকলেও নিয়মীয়াকৰণ হৈ যাব। এখন উদাৰ হৃদয় লৈ যিসকল মাত্ৰ 3 বছৰ কাম কৰিছে সৰ্বশিক্ষা অভিযানত, তেওঁলোককো আমি নিয়মীয়াকৰণৰ ব্যৱস্থা ল'ম। অহা বছৰৰ ভিতৰত আমি অহা বিত্তীয় বৰ্ষত তেওঁলোকক আমি নিয়মীয়াকৰণ কৰি দিম। যিসকল শিক্ষক শিক্ষয়িত্ৰী কিবা কাৰণত আজি আবেদন কৰা নাই, মই ভাবোঁ যে অহা কালিৰ পৰা আপোনালোকৰ যিটো মৰ্যাদা হ'ব, জীৱনৰ প্ৰতি যি নিৰাপত্তা আহিব, এই সকলোবোৰ দিশ বিবেচনা কৰি তেওঁলোকে যদি পুনৰ আবেদন কৰিব খোজে, তেওঁলোককো আমি আবেদনৰ পথ মুকলি কৰি ৰাখিম, যাতে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আকৌ এবাৰ নিজৰ জীৱনক লৈ চিন্তা কৰিব পাৰে। আপোনালোকে জানে এই পৰ্যায়লৈ অহা পথ যথেষ্ট কণ্টকময় আছিল। মই আপোনালোকৰ লগত শিক্ষামন্ত্ৰীয়ে কেইবাবাৰো আলোচনা কৰাৰ পিছত ময়ো আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। তাৰ পিছত এচাম শিক্ষকে আদালতলৈ গ'ল। চৰকাৰে যিমান পাৰে আমিও আপোনালোকৰ হৈ মাত মাতি কেইদিনমান আগতে ডিভিজন বেঞ্চৰ পৰা আমি জাজমেণ্ট আনিছিলোঁ যে আমি নিয়মীয়াকৰণ কৰিব পাৰিম। জাজমেণ্ট অনাৰ মাত্ৰ 2-3 দিনৰ ভিতৰতে শিক্ষা বিভাগে এই গোটেই কামখিনি কৰি দিবলৈ সক্ষম হ'ল। আজি মই বিশেষকৈ চহৰ অঞ্চলত 12 বছৰ 10 বছৰ ধৰি কাম কৰি যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকক মই আশ্বাস দিছোঁ যে 1/3 কৰি 3 বছৰৰ ভিতৰত মই তেওঁলোকক ভাল জাগালৈকে লৈ আহিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিছোঁ। অহা বছৰ এপ্ৰিল মে'ত আমি ধুবুৰী চাউথ চালমাৰাত কাম কৰা 1/3 শিক্ষকক আমি আন জিলালৈ লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম। তাৰ পিছৰ বছৰ 1/3 শিক্ষকক আমি লৈ আহিম, যাতে ধুবুৰীৰ চাউথ চালমাৰাৰ দৰে বিপদজনক স্থানত কাম কৰি থকা শিক্ষকসকলেও এটা জীৱনত ল'ৰা ছোৱালীক পঢ়ুৱাই ডাঙৰ কৰাৰ বাবে তেওঁলোকেও যাতে এটা সুবিধা পাব পাৰে। কিমান আছে ধুবুৰী আৰু চাউথ চালমাৰাত কাম কৰি থকা শিক্ষক? হাত দালক। ঠিক আছে, যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলোঁ, তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যিটো ট্ৰান্সফাৰ, সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী, ইয়াৰ লগতে
আজি আমি এইটো কথাও ক'ব খুজিছোঁ যে ৰাজ্য চৰকাৰে এই বছৰ প্ৰায় ৬,০০০ স্কুলত আমি হেডমাষ্টাৰৰ পদ আমি নতুনকৈ অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়া আজি স্থায়ী হোৱা শিক্ষকসকলেও সেই প্ৰধান শিক্ষক হোৱাৰ স্কুলৰ ছিনিয়ৰিটিৰ ভিত্তিত এটা সুবিধা লাভ কৰিব, যিটো আপোনালোকৰ বহুজনৰ বাবে যদি চুক্তিবদ্ধ শিক্ষক হৈ থাকিলে আমি হেডমাষ্টাৰ কৰিব নোৱাৰিলোহেঁতেন। এতিয়া যিহেতু আপোনালোক স্থায়ীভাৱে নিযুক্তি হ'ল, সেই ৬,০০০ পদতো হেডমাষ্টাৰলৈকে যাবৰ বাবেও আপোনালোকৰ সুবিধা মুকলি হৈ ৰৈ যাব। মোৰ এতিয়াও মনত আছে ২০১২ চনত যেতিয়া টেট শিক্ষকৰ নিযুক্তি দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ, দিল্লীৰ পৰা সেই সময়ত জমিয়তৰ অধ্যক্ষ মৌলানা আছাদ মাদানী গুৱাহাটীলৈ দৌৰি আহিছিল আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰিব লাগে। মোৰ আজিও মনত আছে যে সেই সময়ত টেট শিক্ষক নিযুক্তি দিবলৈ যাওঁতে এতিয়া সৰ্বশিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰত ৰাজনৈতিকভাৱে চৰকাৰৰ উচ্চ পদত অধিষ্ঠিত ব্যক্তি এগৰাকীৰ কোঠা কান্দিবলগীয়াৰ পৰিৱেশ হৈছিলে। কান্দিবলগীয়া পৰিয়ালৰ ভৱিষ্যত সুন্দৰ হওক কামনা কৰিলোঁ আৰু অসম চৰকাৰৰ এজন নিয়মীয়া শিক্ষক, এজন নিয়মীয়া কৰ্মচাৰী হিচাপে অসম চৰকাৰৰ মঞ্চলৈ আপোনালোকক স্বাগতম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমি নগাঁও জিলাৰ শ্ৰী বাসুদেৱ দেউৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক নিম্ন প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ গোৱালপাৰা জিলাৰ শ্ৰীমতী গালিমা দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিব ধেমাজি জিলাৰ শ্ৰী বিদুপন দাসে। তেখেতক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। এইবাৰ ধেমাজি জিলাৰ শ্ৰীমতী নুপুৰ শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ধন্যবাদ। এইবাৰ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ কামৰূপ জিলাৰ শ্ৰী জাকিৰ হুছেইনক। তেখেতক উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ধন্যবাদ। মঞ্চত নিযুক্তি পত্ৰ প্ৰদান পৰ্ব ইমানতে অন্ত পৰিল। আজিৰ এই স্থায়ী নিযুক্তিপত্ৰ অনুষ্ঠানৰ সামৰণি মৰা হ'ল ৰাষ্ট্ৰীয় সংগীতৰ দ্বাৰা। পৰিসমাপ্ত ঘটিল স্থায়ী নিযুক্তি পত্ৰ দিয়াৰ যি অনুষ্ঠান, এয়া পৰিসমাপ্তি ঘটিল। 23,956জন কণ্ট্ৰেকচুৱেল টেট শিক্ষক আৰু ষ্টেট পুল শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলে। 5জনক ইয়াত ষ্টেজত প্ৰদান কৰিলে আৰু বাকীসকলক প্ৰদান কৰিব ৱেবছাইটৰ জৰিয়তে। তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু এই উভতনি যাত্ৰাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ, চাই ল'ব।
2 ঘণ্টা আগত বহুত কষ্টৰে ইয়াত প্ৰৱেশ কৰিছিল, বহি আছিল, অনুষ্ঠান শেষ হ'ল আৰু অনুষ্ঠান শেষ হোৱাৰ পিছত এয়া সন্মানীয় টেট শিক্ষকসকলৰ অভূতপূৰ্ব যাত্ৰা চাইছে। ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে নিশ্চয়কৈ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।